আপুনি যেতিয়া কান্দে কিয় কান্দে কেতিয়াবা প্ৰশ্ন কৰি চাইছেনে? কিবা আপুনি পোৱা নাই বা কিবা আপুনি হেৰুৱাইছে যাৰ কাৰণে আপুনি আজি কান্দিব লগা হৈছে। জীৱনত একো পোৱা নাই বা বিচৰাবোৰ পোৱা নাই বুলি কান্দি কাটি নিজেই সময়বোৰ নষ্ট নকৰিব। বৰঞ্চ সেই স্থান অৰ্থাৎ যিটো আপোনাৰ লক্ষ্য তাত আপুনি উপনীত হ'বৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰক। এটা কথা সদায় মনত ৰাখিব, এই পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই। চেষ্টা কৰিলে সকলো সম্ভৱ হয়। জীৱনত কেতিয়াও আনক দেখি নজ্বলিব, আনৰ কথাত কেতিয়াও নগলিব। ই আপোনাৰ নিজৰ ক্ষতি কৰিব। পাৰে যদি কেতিয়াও কাৰো পৰা একো আশা নকৰিব, কাৰো ভৰসাত ৰৈ নাথাকিব। কিয়নো আন কাৰোবাৰ ভৰসাত সেইসকলেহে ৰৈ থাকে যিসকল মানুহে নিজে একো কৰিব নোৱাৰে, আৰু সেইসকল মানুহক যিমান সুবিধা দিলেও নিজে একো কৰিব নোৱাৰে। আৰু যিজনে নিজে খোজ কাঢ়িবলৈ শিকে তেওঁ যিমান বাধা আহিলেও আগবাঢ়ি যাব পাৰে। প্ৰতিযোগিতাত হাৰি গ'লে সকলোৱে হাঁহিব, পাছ পৰি ৰৈ গ'ল বুলি। আৰু সেই কথা শুনি যদি জীৱনত চেষ্টা নকৰা, জীৱনত কেতিয়াও সফল হ'ব নোৱাৰি। গতিকে জীৱনত কান্দিবলৈ নহয়, সদায় হাঁহিবলৈ শিকক। যদি আপুনি কান্দিবলগীয়া হৈছে, কিয় হৈছে আৰু কি আছিল সেই কাৰণটো বিচাৰিবলৈ সদায় চেষ্টা কৰক, আৰু চাব এদিন নিশ্চয় হাঁহিব পাৰিব।